গ্ৰাম্য অঞ্চলৰ ঘৰে ঘৰে জল আৰু স্বচ্ছতাই ভাৰত এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশৰ উন্নতি সাধন কৰি আমূল পৰিৱৰ্তন আনিছে। 20/9/2021 তাৰিখে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ আৰু 21/9/2021 তাৰিখত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভাত উপস্থিত থাকে মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত তিনিচুকীয়া জিলাত অব্যাহত থকা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই আঁচনিসমূহৰ কাম কেনেদৰে ৰূপায়ণ হৈছে তাৰ খতিয়ান লয় মাননীয় মন্ত্ৰী ডাঙৰীয়াই। বিশেষকৈ জল জীৱন মিছনৰ অধীনত জিলাখনৰ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে জল নল সংযোগৰ নিৰ্ধাৰিত যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে মন্ত্ৰী ডাঙৰীয়াই। ইয়াৰ উপৰি তেখেতে 20/9/2021 তাৰিখে তিনিচুকীয়া জিলাত জল জীৱন মিছনৰ অধীনৰ উকনিমূৰীয়া বঙালী পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে। এই আঁচনিখনে স্থানীয় ৰাইজৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ লগতে জল জীৱন মিছনৰ অধীনত ৰাজ্য চৰকাৰৰ যি লক্ষ্য তাক পূৰণ কৰাৰ ক্ষেত্ৰত এক নতুন সংযোজন হ'ল বুলি মন্তব্য কৰে মাননীয় মন্ত্ৰী ডাঙৰীয়াই।